আপোনাৰ প্ৰথম কুৱেশ্যনটো হৈছে 1. অসমৰ কোনখন অভয়াৰণ্যত মূলতঃ সোণালী বান্দৰ পোৱা যায়? এ. পবিতৰা, বি. মানস, চি. চক্ৰশিলা, ডি. ওৰাং। আপোনাৰ সঠিক উত্তৰ হৈছে চি. চক্ৰশিলা অভয়াৰণ্য। কুৱেশ্যন নম্বৰ 2. মানুহৰ নাকত কিমানডাল হাড় থাকে? এ. 2ডাল হাড়, বি. 3ডাল হাড়, চি. 5ডাল হাড়, ডি. 8ডাল হাড়। আপোনাৰ সঠিক উত্তৰ হৈছে এ. 2ডাল হাড়। কুৱেশ্যন নম্বৰ 3. কোন দেশৰ জাতীয় সংগীতত একো শব্দ নাই? এ. স্পেইন, বি. ভাৰত, চি. জাপান, ডি. ফ্ৰান্স। আপোনাৰ সঠিক উত্তৰ হৈছে এ. স্পেইন। কুৱেশ্যন নম্বৰ 4. অসমৰ কোন নদীক বুঢ়া লুইত বুলি কোৱা হয়? এ. সোৱণশিৰি, বি. ব্ৰহ্মপুত্ৰ, চি. বুঢ়ীদিহিং, ডি. ধনশিৰি। আপোনাৰ সঠিক উত্তৰ হৈছে বি. ব্ৰহ্মপুত্ৰ। কুৱেশ্যন নম্বৰ 5. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? এ. ছাহাৰা, বি. গোবি, চি. এণ্টাৰ্কটিকা, ডি. থৰ। আপোনাৰ সঠিক উত্তৰ হৈছে চি. এণ্টাৰ্কটিকা। কুৱেশ্যন নম্বৰ 6. ভাৰতৰ প্ৰথম সৌৰশক্তি চালিত বিমানবন্দৰ কোনটো? এ. দিল্লী, বি. গুৱাহাটী, চি. কোচি, ডি. মুম্বাই। আপোনাৰ সঠিক উত্তৰ হৈছে চি. কোচি। কুৱেশ্যন নম্বৰ 7. কোনটো চৰাইয়ে কেতিয়াও নিজৰ ৰাস্তা নাপাহৰে? এ. পাৰ চৰাই, বি. কেতেকী চৰাই, চি. নিশা চৰাই, ডি. কুলি চৰাই। আপোনাৰ সঠিক উত্তৰ হৈছে এ. পাৰ চৰাই। কুৱেশ্যন নম্বৰ 8. পৃথিৱীৰ প্ৰথম মানুহ কোনখন দেশত জন্ম হৈছিল? এ. ভাৰত, বি. চীন, চি. আফ্ৰিকা, ডি. পাকিস্তান। আপোনাৰ সঠিক উত্তৰ হৈছে চি. আফ্ৰিকা। কুৱেশ্যন নম্বৰ 9. ভাৰতত পিনক'ড ব্যৱস্থা কেতিয়া আৰম্ভ হৈছিল? এ. 1965, বি. 1972, চি. 1980, ডি. 1956। আপোনাৰ সঠিক উত্তৰ হৈছে বি. 1972। কুৱেশ্যন নম্বৰ 10. এনে কোনখন দেশ য'ত ৰাতি 12 বজাতো সূৰ্য ওলায়? এ. ভাৰত, বি. নৰৱে, চি. চীন, ডি. ছিংগাপুৰ। আপোনাৰ সঠিক উত্তৰ হৈছে বি. নৰৱে। কুৱেশ্যন নম্বৰ 11. পৃথিৱীত এনে কোন দেশ আছে য'ত কোনো নদী নাই? এ. জাপান, বি. ছৌদি আৰৱ, চি. ভাৰত, ডি. ব্ৰাজিল। আপোনাৰ সঠিক উত্তৰটো হৈছে বি. ছৌদি আৰৱ। কুৱেশ্যন নম্বৰ 12. ভাৰতৰ পতাকাত কোন ৰঙৰ চক্ৰ থাকে? এ. বগা, বি. নীলা, চি. সেউজীয়া, ডি. ভগৱা। আপোনাৰ সঠিক উত্তৰটো হৈছে বি. নীলা। কুৱেশ্যন নম্বৰ 13. ভাৰতৰ পিংক চিটি কোনটো? এ. জয়পুৰ, বি. যোধপুৰ, চি. উদয়পুৰ, ডি. ভূপাল। আপোনাৰ সঠিক উত্তৰটো হৈছে এ. জয়পুৰ। কুৱেশ্যন নম্বৰ 14. অসমৰ বিখ্যাত শুৱালকুছি কিহৰ বাবে বিখ্যাত? এ. চাহ, বি. ৰেচম, চি. তেল, ডি. কয়লা। আপোনাৰ সঠিক উত্তৰটো হৈছে বি. ৰেচম। কুৱেশ্যন নম্বৰ 15. কোন কাণ্ট্ৰিত 5টা সূৰ্য চকুৰে দেখা পোৱা যায়? এ. জাপান, বি. চীন, চি. কংগো, ডি. ৰাছিয়া। আপোনাৰ সঠিক উত্তৰটো হৈছে বি. চীন। কুৱেশ্যন নম্বৰ 16. তাজমহল ভাৰতৰ কোন চহৰত আছে? এ. আগ্ৰা, বি. জয়পুৰ, চি. উদয়পুৰ, ডি. আজমেৰ। আপোনাৰ সঠিক উত্তৰটো কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। ধন্যবাদ।